ষ্টেচন তিনিআলি সাৰ্বজনীন কালী পূজাৰ গৌৰোজ্জ্বল সোণালী জয়ন্তী আজি প্ৰথম দিনা 4 দিনীয়া কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে প্ৰতিকূল বতৰৰ মাজতো। ইতিমধ্যে বহু ৰাইজ বৰ্তমান ৰাইজ ইয়াত উপস্থিত হৈছে। হয়, এইটো আমাৰ সাৰ্বজনীন সৰ্বমংগলা কালী মন্দিৰৰ 50 বৰ্ষ ইতিমধ্যে গৌৰৱ হৈছে। আমি সোণালী জয়ন্তী উৎসৱ যোৱা 30 তাৰিখৰ পৰা 3 নৱেম্বৰলৈকে আমি উদযাপিত কৰিছোঁ। পুৱাৰ ভাগত আজি আমি ধৰ্মধ্বজা উত্তোলন কৰা হৈছে বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ সহযোগত। আৰু এতিয়া আমি কণ ল'ৰা ছোৱালীসহ বিভিন্ন সাজ সজ্জাৰে দেৱী কালী শিৱ সকলোৰে ৰূপ ধাৰণ কৰি পৃথিৱীত হিংসাৰ বিৰুদ্ধে অহিংসা আমাৰ মূল মন্ত্ৰ, ঐক্য সংহতি ৰক্ষা, বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে আমাৰ আজি এই শোভাযাত্ৰা আৰম্ভ কৰিছোঁ।